নমস্কাৰ সকলোলৈকে আজি সৰস্বতী পূজা উপলক্ষে মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই দিনটোৰ কাৰণে কিমান দিনৰ পৰা যে মই ডেকা গাভৰু সকলো এক্সাইটেড হৈ থাকে নহয়নে? তাতে আজি ভেলেণ্টাইন্স ডে পৰিছে। মই ভাবিছোঁ এইবাৰ সৰস্বতী পূজা গাঁৱতে থাকিম, ক'তো বাহিৰত ওলাই নাযাওঁ। তেন্তে দেৰি নকৰি যাওঁ বলকচোন, আজিৰ দিনটো মই কেনেকৈ অতিবাহিত কৰোঁ আৰু আপোনালোককো দেখাওঁ। তেন্তে যাওঁ বলক। এয়া হৈছে মোৰ ভতিজা, দেখিছে নহয়, পূৰা সাজি কাচি ওলাই আহিছে সৰস্বতী পূজালৈ বুলি। এয়া ৰাতিপুৱা শুই উঠি গা পা ধুই পূজা পাতল কৰি ল'লোঁ। এয়া আমাৰ বৌহঁতি সকলোৱে নিজৰ নিজৰ কামত সকলোৱে ব্যস্ত। এয়া পায়স বনাইছে। এয়া দেখিছে নহয়, বাহিৰত নাযাওঁ বুলি ঘপককৈ এনেকৈ আহিবলগীয়া হ'ল। অৱশ্যে ইমানো বেয়াকৈ অহা নাই, দাদাবোৰ লগৰ আহিছিলে, ক'লে অলপ ওলাই যাওঁ। ভাবিলোঁ ময়ো গৈ আহোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি পাৰ কৰিলোঁ, বেছি সময় নহয়, 15 মিনিটমান থাকিলোঁ। আমি ফটো তুলি ভিডিঅ' কৰিলোঁ, কৰি কিনে আমি ঘৰলৈ উভতি আহিলোঁ। এই ওখ চুলি পিনি পৰিবা দেই। সেয়ে দেখিছেনে দিনটো কেনেকৈ পাৰ হ'ল, গমেই নাপালোঁ, গধূলি হ'ল। আজি বোলে ৰাতি ৰুচি পুৰি খাই সকলোৱে নিজৰ নিজৰ কামত লাগি গৈছে। ৰুচি বোলে ৰুচি বেলিছে, চব্জি কাটিছে, দেখিছে নহয়, মাত্ৰ অকল ব্যস্ত।